এই ভূত যে আছে নে নাই এটুটো এটা সাইন্টিফিক্যালি আপুনি যদি অকমান জনায় অফ কোর্স আছে বিকজ পজিটিভ বস্তু থাকিলে নেগেটিভ বস্তু থাকিবই এইবিলাক হল এটা নেগেটিভ এনার্জি পূজাৰ বিধি আসলতে আমি কেনে ধৰণে কৰা উচিত মানে দুৰ্গা পূজাৰটো যোনখন আমি মন্দিৰত পূজা কৰো বা আমাৰ কমিটি বিলাকত পূজা যোনবিলাক হয় এখন আমি বেসিক্যালি বৃহৎ নন্দিকেশ্বৰ পুৰাণখন আমি ইউজ কৰো কালিকা পুৰাণখন যদিও অলপমান চমু যেহেতু তান্ত্ৰিক মাৰ্গৰ হয় এইটো প্ৰুভ কৰিব নোৱাৰো আমি ঈশ্বৰ আছে বুলি আপুনি প্ৰুভ কৰি আপুনি যদি মোক কয় এই বস্তুটোৱে ৰামকৃষ্ণ পৰমহংসক স্বয়ং বিবেকানন্দই সুধিছিলে যদি বিবেকানন্দ প্ৰথমতে ৰামকৃষ্ণৰ ওচৰত গৈছিলে তেতিয়া ৰামকৃষ্ণই কৈছে কি যে মই কালিক দেখা পাওঁ সদায় বিবেকানন্দই কৈছে কি যদি কালিক আপুনি দেখা পায় তেনেহ'লে কালিক মোক দেখাই দিয়ক তেতিয়া ৰামকৃষ্ণ পৰমহংসই কৈছিলে যে তুই 3বাৰ মন্দিৰটোৰ ওচৰলৈকে যোৱা তাত মাক গৈ পেলাই এবাৰ চাই আহা বিবেকানন্দই ৰামকৃষ্ণক লগ কৰি পেলাই দেৱীৰ ওচৰত গ'ল চাই পেলাই তেওঁ হতবাক হৈ পেলাই মুখেৰে মাতিব নোৱাৰিলে 3বাৰে গৈ কিবা বিচাৰিবৰ কাৰণে যায় হতবাক হৈ একো ক'বই নোৱাৰে হি ফেল্ট দ্য এনাৰ্জি অফ কালি নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কন জলকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ স্তুতি দৰ্শকসকল দুৰ্গা পূজা সমাগত গতিকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভকামনা আপোনালোকলৈ জনালো আৰু আজিৰ এই এপিসোডটো স্পেশাল এপিসোড হয় দুৰ্গা পূজাৰ গতিকে এজন বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছো আৰু তেখেত হৈছে ভেৰি স্পেশাল বৰণ্য বৰঠাকুৰ তোমাৰ মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আজি খুব ভাল লাগিছে এই অনুষ্ঠানত পাই আৰু আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে সেটআপটো বিৰাট ধুনীয়া তাতে দুৰ্গা পূজা আহি আছে পজিটিভ ফিলিং আৰু হয় আসলতে কি হয় মানে এই যেটো মানে কি হৈছে আজিৰ যেটো এপিসোড আসলে খুব ভাল লাগিছে কিয় মানে আপোনাক আমাৰ অনুষ্ঠানত পায় কাৰণ কথা হল কি যেহেতু দুৰ্গা পূজাও আহি আছে আৰু মোৰ সেটআপটো নতুন গতিকে মাৰ আশীষ লৈ আজি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছো বৰণ্য আপোনাক এটা কথা সুধিবলৈ বিচাৰো যে দুৰ্গা পূজাৰ যে আমি যে পূজা কৰো পূজাৰ বিধি আসলতে আমি কেনে ধৰণে কৰা উচিত হয় মানে দুৰ্গা পূজাৰটো যোনখন আমি মন্দিৰত পূজা কৰো বা আমাৰ কমিটি বিলাকত পূজা যোনবিলাক হয় সেইখন আমি বেসিক্যালি বৃহৎ নন্দিকেশ্বৰ পুৰাণখন আমি ইউজ কৰো সেই পুৰাণৰ পৰা আমাৰ দুৰ্গা পূজা লোৱা হৈছে আমাৰ কালিকা পুৰাণো আছে তাৰ পৰাও আছে এটা পদ্ধতি কিন্তু আমাৰ আপাৰৰ ফালে বা মিডল আসামৰ ফালে বৃহৎ নন্দিকেশ্বৰ পুৰাণখন ভালকে এখন প্ৰচলিত হয় মানে কালিকা পুৰাণখন যদিও অলপমান চমু যেহেতু তান্ত্ৰিক মাৰ্গৰ হয় এইটো আৰু দুৰ্গা পূজাত নৱৰাত্ৰি যিহেতু নৱৰাত্ৰিত 9টা দিন মানে পালন কৰিব লাগে মানে দেৱীক 9 ৰূপত আমি পূজা কৰো আৰু তাত সবতকে অত্যন্ত ভাল বস্তুটো হল কুমাৰী পূজা যত নেকি নৱমী দিনাখন আমি কুমাৰী পূজা কৰো হেনেকে পালন কৰিব লাগে ফাস্টিং কৰিব লাগে ফাস্টত থাকিব লাগে প্লাস আপোনাৰ মানে ফুললি সেলিবেসি মেইনটেইন কৰিব লাগে উইথ ফাস্ট কনসেন্ট্ৰেশন টু টুৱাৰ্ডছ দেৱী তেনেহলে সিদ্ধি হয় আৰু বাকি ৰাতিপুৱাকে পূজা আৰু ইভিনিঙত পূজা দুপৰীয়া সময়ত পূজা দেৱীক ভোগ লগাব লাগিব সো হেনেকে যদি ঘৰত কৰিম বুলি ভাবে সামান্যভাৱে কৰিলে হ'ল যদি কাবাৰ মন্দিৰ আছে বা কাবাৰ যদি কমিটিৰ কিবা পূজা থাকে হেতুটো বিধিমতে যাব গুটেখিনি মহাষষ্ঠী মহাসপ্তমী অষ্টমী নৱমী লকে গুটেখন বিধিমতে গুটে পূজাটো চলিব হয় গুটে বিধিমতে চলিব আৰু মানে কি হয় এতিয়া হয়তো দৰ্শকেও জানিব বিচাৰিব যেহেতু আপুনি ডিভোটেড হয় গতিকে আপোনাৰ নিশ্চয় নলেজ আছে গতিকে আমাৰ অনুষ্ঠানলৈ যেহেতু আপোনাক নিমন্ত্ৰণ কৰি আনিছো প্ৰথম কথা হল আপুনি এই যেটো স্পিৰিচুৱেলিজম এটোৰ প্ৰতি আপুনি কেনেকৈ আকৰ্ষিত হল না স্পিৰিচুৱেলিজমটো আসলতে মোৰ যোনখন ঘৰ তেজপুৰৰ পৰা মই বিলং কৰোতো তাতে আমাৰ নিজৰ বংশৰ ভৈৰৱী দেৱালয় আছে সৰুৰ পৰাই দেৱীৰ মহিমা দেৱীৰ স্তুতি এইবিলাক গুটেখিনি বস্তু আমি শুনি পেলাই দেৱীৰ পুৰাণ আগতে মোৰ ককাই মোক খুব পঢ়াইছিলে সো তেওঁ ঢুকাই গল তাৰ পিছত ককাৰ পৰা গুটে লিনেজটো মোৰ আহি গল তাৰ পিছত মোক দেউতাইও বহুতখিনি হেল্প কৰিলে তাৰ পিছত মোৰ গুৰু আপোনাৰ পৰ্বতীয়া গোসাঁই তেওঁ হেল্প কৰিলে সো হেনেকে হেল্প কৰি পেলাই মই আজি এইটো ষ্টেজত একেবাৰে পাৰফেক্ট হৈ যোৱা নাই মই কেতিয়াও নকওঁ আই এম অন দ্য প্ৰসেস অফ লাৰ্নিং Okay. I am learning. কাৰণ এই তন্ত্ৰৰ যোনখন সাগৰ হয় এখন প্ৰকাণ্ড সাগৰ এখন আপুনি অকলে এটা জীৱনত কৰিব নোৱাৰে কিন্তু বহুতটা জন্ম ল'ব লাগিব হয়তো এটা ষ্টেপ
বা তাৰ আধা ষ্টেপহে মই আহি পেলাই পাইছোঁ যোনখিনি জানো একদম মিনিমেল সেইখিনিহে মানুহৰ আগত দিবৰ কাৰণে খোজোঁ যাতে সমাজৰ বা ৰাইজৰ কল্যাণ হয় একদম সুন্দৰ কথা কৈছে আৰু দ্বিতীয়তে কথা হ'ল মানুহে মানে কি হয় মই এটা কথা বিলিভ কৰোঁ যে মানুহ আমি যেতিয়া ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হৈ আহে তেতিয়া আমি কওঁ যে ভগৱানক প্ৰাৰ্থনা কৰিবা বা দেৱীক অৰ্চনা কৰিবা বা নাম গাবা কথাটো কৈছোঁ সেইটো এটা আচলতে ঘৰৰ সংস্কাৰ বুলি মানে ল'ৰা ছোৱালীক সৰুৰ পৰাই শিকাই নিব লাগে নহয় জানো গতিকে মানে এইটো দৰকাৰী আৰু মই ভাবোঁ যে এইখিনি কৰাৰ লগে লগে এটা শুদ্ধ পথত মানে ল'ৰা ছোৱালী সদায় মানে আগবাঢ়ে আপুনি এইটো বিষয়ত কি ক'ব যিহেতু আপোনাৰ এখন মানে ইনষ্টিটিউটো আছে IS একাডেমি বৰঠাকুৰ IS একাডেমি গতিকে এই বিষয়ে আপুনি কি ক'ব মই সেইটো কথাই কওঁ যে সৰুৰ পৰা মানে চাইল্ড মল্ডিং যোনটো আমি কওঁ নিজৰ নিজৰ ধৰ্ম লৈ পেলাই মই কেতিয়াও নকওঁ সকলোৰে বেলেগ বেলেগ ধৰ্মও থাকিব পাৰে আপোনাৰ শ্ব' আজি বেলেগ ধৰ্মৰ মানুহেও চাই থাকিব পাৰে চ' যোন মানুহে যি ধৰ্মত বিলং নকৰক কিয় কাৰণে মোৰ ফিলচফিটো হ'ল যে সৰু বয়সৰ পৰা যেনেকৈ আমি ABCD শিকাওঁ সেনেকৈ আমি আমাৰ ধৰ্মত যাতে আমি সংস্কৃতটো শিকাওঁ লগতে তাৰপিছত য়োগা শিকাওঁ তাৰপিছত পূজা পদ্ধতিখিনি শিকাওঁ মানে ষ্টেপ বাই ষ্টেপ কিন্তু তেতিয়াহ'লে যোনজন ষ্টুডেণ্ট বা যোনজন ল'ৰা ছোৱালী কেতিয়াও বেয়া হ'ব নোৱাৰে যেতিয়ালৈকে ধৰ্মত থাকিব নহয় যেতিয়ালৈকে ধৰ্মৰ কথাখিনি আলোচনা হৈ থাকিব দেখি থাকিব পূজা সেৱা পাতল তেতিয়াহ'লে ল'ৰা ছোৱালী কেতিয়াও বেয়া নহয় বিপথে নাযায় আৰু কেতিয়াও মানে মিছগাইড নহয় কেতিয়াও সেইটো চবতকৈ ইম্পৰ্টেণ্ট আৰু এই যোনটো ভাবোঁ আমি কিছুমানে কয় নহয় যে বোলে পূজা পাঠ কৰি পেলাই কিনো পাব আপুনি হা চ' এই যোনটো বস্তু কথাবিলাক কয় এইবিলাক বস্তু আচলতে মিছা কথা কাৰণ আপুনি চাওক মানে মেণ্টেলিটিটো আপোনাক ইমান ধুনীয়াকৈ চেঞ্জ কৰি দিয়ে এটা পজিটিভ ৱেত আপোনাক লৈ যায় যদি আমি এটা ল'ৰা বা ছোৱালীক সৰুৰে পৰা যদি আমি মোল্ড কৰি পেলাব পাৰোঁ তেতিয়াহ'লে he will become or she will become a good human being একদম ৰাইট সেইটো বস্তুহে আমাৰ সমাজখনত লাগে আপুনি দেখি আছে সমাজত কিমান বিভ্ৰান্তি চব উল্টা পুল্টা হৈ আছে সেইবিলাকৰ আঁৰত মই ভাবোঁ যে আমি ক'ৰবাত নহয় ক'ৰবাত স্পিৰিচুৱেল এনলাইটেনমেণ্টটো ল'ৰা ছোৱালীক দিবৰ কাৰণে আমি ফেইল কৰিছোঁ কিন্তু আজিকালি মডাৰ্ণ যুগ হয় চবেই KFC মেকডনাল্ডছ এইবিলাকত গৈ পেলাই খায় হয়নে নহয় এলকহলিজিমটো বা পাৰ্টি কালচাৰটো চলি আছে তাত আমি ইমান সোমাই গৈছোঁ যে আমাৰ নিজৰ ল'ৰা ছোৱালী ক'ৰবাত তেওঁলোকক কিবা এটা দিওঁতে কিবা এটা তেওঁলোকক পঢ়াওঁতে হয়তো কিবা এটা আমাৰ লেক হৈছে যাৰ কাৰণে জেনেৰেশ্যনটো অলপমান মিছগাইডেড হৈ গৈছে কিন্তু এইটো আমি সৰুৰ পৰাই ইনফিউজ কৰি পেলাই সোমাব লাগে ল'ৰা ছোৱালীবিলাকৰ ভিতৰত আচলতে ভালকৈ কোনোবা বেলেগ ধৰ্মৰ মানুহ তেওঁলোকে নিজৰ ৰিলিজিয়াছ স্ক্ৰিপচাৰ্ছ কোনোবা খ্ৰীষ্টিয়ান কোনোবা মুছলিম ইছলাম তেওঁলোকে সেই কামখিনি নিজৰ মতে তেওঁলোকে কৰিব আমাৰখিনি আমি কৰিব লাগে চ' বেচিকেলি আমাৰখিনি কৈ আছোঁ সংস্কৃত ইজ দ্য মেইন থিং সংস্কৃতটো পঢ়োৱাৰ পিছত বেদ আমি পঢ়াম তাৰপিছত পুৰাণ আমি পঢ়াম তাৰপিছত তেওঁলোকক স্পেচিয়েলাইজেশ্যন আমি দি দিম যে কোনোবাই তন্ত্ৰত যাব বিচাৰে কোনোবাই দক্ষিণাচাৰত যাব বিচাৰে বেদিক ৱেত যাব বিচাৰে চ' সেনেকুৱা কৰিলে তেওঁলোকে এটা যদিও ষ্টুডেণ্ট বা ল'ৰা ছোৱালীজন যদিও বেলেগ এটা হয় যদি কোনোবা এটা IS অফিচাৰো হ'ল কিন্তু সেই IS অফিচাৰটোৰ ভিতৰত ধৰ্মটো থাকিব নহয় ধৰ্ম থাকিব বেয়া নহয় আজিকালি যে এই ধৰক কিছুমান ধৰক পেৰেণ্টছক মানে কি এই যে বৃদ্ধাশ্ৰমলৈ পঠাব লগা হ'ল কথাটো কৈছোঁ এই যে মাক দেউতাকক যে বেয়া ব্যৱহাৰ কৰে কথাটো কৈছোঁ আজি যদি ঘৰত পেৰেণ্টছেই হওক বা ধৰ্ম কৰ্ম যদি আজি নিশিকায় মাতৃ আৰু পিতৃ শ্ৰদ্ধা কৰিব লাগিব নহয় জানো তেনেকুৱা কথাটো কৈছোঁ ধৰ্মটো যদি মানুহে সদায় মানে সৰুৰ পৰা শিকাই লৈ যায় সেই বস্তুটো আচলতে পটককৈ হ'বলৈ নাপায় হয়নে মাতৃ আৰু পিতৃ আমি যদি এষ্ট্ৰলজিকেলিও চাওঁ জ্যোতিষ বিদ্যাত চাওঁ পিতৃ হ'ল চান চানক ৰিপ্ৰেজেণ্ট কৰে মাতৃ হ'ল চন্দ্ৰ চন্দ্ৰ আৰু সূৰ্যৰ যেতিয়া আশীৰ্বাদ থাকিব নহয় ল'ৰা ছোৱালী এনেও উন্নতি কৰিব একদম বাকী ভগৱানক পূজা নকৰিলেও হ'ব যদি মাক আৰু দেউতাকক যদি পূজা কৰে কাৰণ মাক আৰু দেউতাকটো পৃথিৱীত জন্ম দিয়াৰ মেইন ফেক্টৰ হয় চ' সেই কথাটোৰ কাৰণে মাক দেউতাকৰ আশীৰ্বাদ লাগিবই আৰু মাক দেউতাকৰো এইটো কৰ্তব্য যে আমি ল'ৰা ছোৱালীখিনিক স্পিৰিচুৱেলি এটা ইনক্লাইণ্ড কৰি পেলাই লৈ যাবৰ কাৰণে যাতে পাৰোঁ যাতে ভৱিষ্যতলৈ এনেকুৱা কমপ্লেইন নাপাওঁ যে ল'ৰা ছোৱালীটো মোৰ বেয়া হৈ গ'ল বা কিবা এটা বেয়া পঠাই গৈছে সেইটো যাতে নাপাওঁ আৰু মানে কি হয় এই যে মাৰ আশীষ বা হনুমানৰ আশীষ বা যোনে যেনেকৈ মানে কৃষ্ণৰ আশীৰ্বাদ
এই বস্তুবোৰ আসলে কিহৰ কাৰণে লাগে যে সৰুৰ পৰা যেতিয়া মাক দেউতাকক মানে কি কয় মাক দেউতাকে যেতিয়া পূজা অৰ্চনা কৰে তেতিয়া ল'ৰা ছোৱালীয়ে দেখা পায় নহয় সেই বস্তুটো আসলে আয়ত্ত কৰি লয় নহয় জানো এতিয়া যে আমি কুমাৰী পূজা কৰিব লাগে তো কুমাৰী পূজা মানে কৰিলে কেনেকুৱা ধৰণৰ লাভালাভ হয় কুমাৰী পূজা অত্যন্ত উত্তম পূজা হয় আমাৰ কৌলাচাৰত বা আমাৰ তন্ত্ৰবিদ্যাত কুমাৰী পূজাটো সৰ্বোত্তম পূজা বুলি কোৱা হৈছে কাৰণ ভগৱতী আচলতে কুমাৰী ৰূপত থাকে তেওঁ একদম সৰু সৰু ছোৱালী কুমাৰী ৰূপত থাকে আৰু তেওঁক যেতিয়া আমি মানে পূজা কৰোঁ কুমাৰী হিচাপত তেওঁ অতি সোনকালে প্ৰসন্ন হয় কুমাৰী পূজা আচলতে যেতিয়াই মন যায় কৰিব পাৰে আপুনি শুক্লপক্ষত কৰাটো বেছি ভাল কুমাৰী পূজা আৰু কুমাৰী পূজা কৰাৰ পিছত কুমাৰীক কিছুমান পদ্ধতি আছে কুমাৰীক আপুনি তিনিগৰাকী কুমাৰী হ'ব 5 গৰাকী কুমাৰী হ'ব 1 গৰাকী কুমাৰী হ'ব 9 গৰাকী কুমাৰী এনেকুৱা কুমাৰী আপুনি বহাই ল'ব লাগিব বহাই পেলাই কুমাৰীক পূজা কৰিব লাগিব কুমাৰীক ধৰি লওক ভৰিখন ধুৱাব লাগিব তাৰপিছত কুমাৰীক মিঠাই এটা খুৱাব লাগিব কুমাৰীক অলংকাৰ দিব লাগিব দি পেলাই কুমাৰীক স্তুতি আছে কুমাৰীক মানে প্ৰণাম হাতজোৰ কৰি প্ৰণাম কৰিব লাগিব তেতিয়া কুমাৰী আপোনাক আশীৰ্বাদ দিব এনেকৈ গোটেই কুমাৰী পূজাখন আচলতে কৰা হয় ইয়াৰ বিশেষ লাভটো আচলতে নৱমীৰ দিনাখন শুক্লপক্ষৰ নৱমীত কৰিলে বহুত ভাল হয় আচলতে শুক্লপক্ষৰ নৱমীত কৰিব লাগে আৰু মানে কেতিয়াবা এনেকুৱা হয় মানে মানুহে কিছুমান অসুবিধাত পৰে পইচা পাতিৰ টানাটানি হয় বা তেনেকুৱা ধৰণৰ যেতিয়া হয় তেতিয়া কেনেকুৱা ধৰণৰ কিছুমান বিধি আছে কেনেকুৱা ধৰণে পূজা কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ বিধি আছে অলপ যদি সবতকৈ ইম্পৰ্টেণ্টটো হ'ল হনুমান চালিচা হয় হনুমান চালিচা পাঠ কৰিব লাগে মানে স্তুতি মানে ৰিচাইট কৰিব লাগে মঙ্গলবাৰ আৰু শনিবাৰে ৰাতিপুৱা আৰু আবেলিকে যদি কৰা যায় তেতিয়াহ'লে বহুতখিনি ব্লকেজেছ খুলি যায় আৰু মহাদেৱক 7 দিনৰ কাৰণে এটা সিকুৱেন্সত মহাদেৱক পানী অৰ্পণ কৰিব লাগে শিৱলিংগত বেলপাতত ৰঙা চন্দন দি পেলাই মহাদেৱক দিব লাগে তেতিয়াহ'লে বহুতখিনি ব্লকেজেছ খুলি যায় আচলতে আৰু ঋণ মুক্তেশ্বৰ বুলি আমি কওঁ মহাদেৱক চ' ঋণৰ পৰা যোনে মুক্তি দিয়ে চ' মহাদেৱ পূজা কৰিলে ঋণ হওক ধাৰ হওক কিবা হওক এইবিলাক বহুতখিনি আপোনাৰ ব্লকেজেছ খুলি যায় আচলতে এই দুটা উপায় এটা হনুমান চালিচা হনুমানটো শিৱৰে অংশ শংকৰ স্বয়ং কেশৰী নন্দন বুলি কোৱা হৈছে চ' শিৱৰে অংশ চ' হনুমান চালিচা আৰু মহাদেৱক পানী অৰ্পণ কৰাটো কাৰণ মহাদেৱটো তেওঁতো এটা সৰু ফুলতে এটা বেলপাততে তেওঁ সন্তুষ্ট হয় তেওঁতো সৰসচাৰ পূজা কৰি পেলাই আপুনি সন্তুষ্ট কৰিব নোৱাৰে মনৰ ভক্তিৰে মহাদেৱক এটা বেলপাত দিয়ক যিমান ডাঙৰ ভুল নহয় কিয় কাৰণ যিমান ডাঙৰ পাপ নাই কিয় তেওঁ ক্ষমা কৰিব শিৱপুৰাণত মহাদেৱে নিজেই কৈছে এই কথাটো হয় আৰু কেতিয়াবা কিছুমান মানে দেখিবলৈ পোৱা যায় ষ্টুডেণ্টৰ মনোযোগ কমি গৈছে পঢ়াৰ প্ৰতি আৰু মানে কি আৰু যাতে বেটাৰ কৰে ষ্টাডিজত অকণমান আগবাঢ়ি যাবলৈ মনোযোগ বাঢ়ে আৰু ৰিজাল্ট ভাল হওক বা কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেওঁলোকে মানে পূজা অৰ্চনা কৰিব বা কেনেকুৱা ধৰণৰ বিধি আছে তেওঁলোকৰ বিধি মানে নিয়মটো সেইটো হ'ল যে আপুনি হনুমান চালিচা যোনটো মই ক'লোঁ শনিবাৰ আৰু মঙ্গলবাৰে পাঠ কৰিব লাগিব হনুমান চালিচা পাঠ কৰিলে প্ৰথম বেনিফিটটো হয় কি যে আপুনি মঙ্গল গ্ৰহৰ যোনখিনি প্ৰভাৱ থাকে সেইখিনি নিউট্ৰেলাইজ কৰিবৰ কাৰণে আপুনি পাৰে ছেকেণ্ডটো হ'ল শনিবাৰে কৰিলে শনিৰ যোনখিনি প্ৰভাৱ থাকে সেইখিনি নিউট্ৰেলাইজ হৈ যায় কাৰণ হনুমানে এনেকুৱা এজন দেৱতা মানে যোনে শনিকো কণ্ট্ৰল কৰিছিলে চ' হনুমান চালিচা সেইকাৰণে পাঠ কৰিলে এটা শক্তি পোৱা যায় ল'ৰা ছোৱালীখিনি এটা শক্তি পায় আচলতে নেক্সটটো হ'ল ভগৱতী তাৰাক পূজা কৰিব লাগে তাৰাৰ এটা ফৰ্ম আছে নীল সৰস্বতী বুলি তান্ত্ৰিক সৰস্বতী বুলি আমি কওঁ নীল সৰস্বতী পূজা কৰিলে ল'ৰা ছোৱালীৰ মেধা শক্তিটো বৃদ্ধি হয় আচলতে নীল সৰস্বতীত আমাৰ উগ্ৰতাৰা মন্দিৰ নীল সৰস্বতী তেওঁ বিৰাজমান হৈ আছে উগ্ৰতাৰা মন্দিৰত একজতা নীল সৰস্বতী আৰু আপোনাৰ উগ্ৰতাৰা একেলগে তেওঁলোকে বিৰাজমান হৈ আছে তাতে ল'ৰা ছোৱালীয়ে গৈ পেলাই দৰ্শন কৰিব পাৰে ভগৱতীক প্ৰাৰ্থনা কৰিব পাৰে তাৰপিছত এটা মন্ত্ৰ মই দি দিম বাৰু এইটো প্ৰণাম মন্ত্ৰ এটা আছে এইটো তাৰাৰ মন্ত্ৰ ল'ৰা ছোৱালীখিনি এইখিনি গৈ যে তাৰাক পূজা কৰে তাৰা হ'ল চবতকৈ হায়েষ্ট নলেজ তেওঁ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী হয় চ' সেইকাৰণে তাৰাক আচলতে চবতকৈ উত্তম মহাবিদ্যা বুলি কোৱা হৈছে চ' মন্ত্ৰটো এনেকুৱা ধৰণৰ এইটো চবেই গাব পাৰে নম প্ৰত্যালিদ পদে ঘূৰে মুণ্ডমালু পশুভিতে খৰ্গে লম্বু দৰি ভীমে উগ্ৰতাৰা নমস্তুতে এইটো যদি মন্ত্ৰ গাই ভগৱতীক পূজা কৰে নীল সৰস্বতীক একে দেৱী তেওঁ তেতিয়াহ'লে বহুতখিনি বেনিফিট পাব আৰু নীল সৰস্বতী কবজো ল'ব পাৰে নীল সৰস্বতীৰ পূজাও কৰাব পাৰে এইখিনি বস্তু বিধান আছে হয় কেতিয়াবা মানে এনেকুৱা হয় মানে দেখিবলৈ পোৱা যায় ঘৰত বহুত নিগেটিভ
সব ফালৰ পৰা নেগেটিভিটি আহিছে ঘৰত মানে মানুহৰ অসুখ হৈছে তাৰ পিছত পইচা পাতিৰ টানাটানি আৰু ঘৰখনত অশান্তি হৈছে এইবোৰ জানো নেগেটিভিটি নহয় গতিকে এই নেগেটিভিটিবোৰ কিহৰ কাৰণে হয় আৰু মানে এইবোৰ কিহৰ কাৰণে হয় আৰু দ্বিতীয়তে কথা হ'ল এই যে মানে বাথৰুমটো এতিয়া মানুহে কয় যে মই মানে নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছোঁ বাথৰুমত কেতিয়াবা দেখা পোৱা যায় যে আজিকালি আগৰ দিনত বাথৰুমবোৰ বাহিৰত আছিল আজিকালিতো ঘৰৰ ভিতৰতে বাথৰুমটো এতিয়া মই শুনিছিলোঁ যে বাথৰুমটো টয়লেটত বোলে অপেন কৰি যদি থয় বাথৰুমৰ দৰ্জাপতি খুলি থয় তেতিয়াহ'লে বোলে বেয়া আৰু এইটোৰ মানে সঁচা নে আৰু এইটোৰ কথা ইয়াৰ বিষয়ে আপুনি কি ক'ব এক্স্যাক্টলি সঁচা হয় বাথৰুমটো এনেকুৱা এটা জায়গা য'ত ৰাহু থাকে হয় ৰাহুৱে বাথৰুমৰ সিটত থাকে মানে ৰাহু আচলতে এনেকুৱা এটা অবজেক্ট এনেকুৱা এটা মানে শ্যাডো প্লেনেট সেই ৰাহুৱে মানুহৰ গোটেই মতি ভ্ৰম কৰি পেলাব পাৰে সেইকাৰণে বাথৰুমটো ভালকে ক্লিন কৰি ৰাখা মানে নিজৰ কৰ্তব্য হয় আচলতে সকলোৰে আৰু বাথৰুম যিমানে ক্লিন কৰিব পৰা যায় ওয়েডনেসডে কৰিব লাগে যেটো ৰাহুৰ বাৰ হয় ওয়েডনেসডে কৰিলে বহুতখিনি ভাল এটা এনাৰ্জি এটা পোৱা যায় আৰু গোটেই ঘৰটো যদি পাৰা যায় নিমখ দি পেলাই মুছিব লাগে তে নেগেটিভিটিখিনি ৱাৰ্ড অফ হয় আচলতে এটা বহুত ডাঙৰ উপায় আচলতে হয় আৰু এটা বস্তু শুনিছিলোঁ কোনবাই কৈছিলে এইটো কিমান দূৰ সত্য আপোনাক সুধিছোঁ যে নিমখ এটা টোপোলাত বান্ধি থব লাগে আৰু সেই নিমখটো কোনবা এটা বাৰে গৈ পেলাই মানে ঢালি দিব লাগে টয়লেটত ফ্লাছ কৰিব লাগে এইটো কথা মানে জানিব বিচাৰিছো আপুনি হেবিলাক উপায় বহুত কেটা আছে এটা নৰমাল উপায় মই কওঁ আৰু ৰাহুৰ আৰু এটা বহুত ইম্পৰ্টেন্ট উপায় আছে যদি কাৰোবাৰ ৰাহু আক্ৰান্ত হয় ৰাহু যদি দখা চলি থাকে হয় তেতিয়া হলে সিম্পল কথা এটা কৰিব লাগে মাত্ৰ একদম সিম্পল আমি যে নীল কিনিব পাও নহয় নীলৰ পেকেট কিনি আনিলে হল নীলৰ পেকেটটা কিনি আনি পেলাই এটা গিলাসত মানে ষ্টিলৰ গিলাস হ'ব লাগিব ষ্টিলৰ গিলাসত অলপমান নীল লৈ অলপমান পানী ঢালি নিজৰ মূৰৰ পৰা 7 বাৰ এন্টি ক্লকৱাইজ ঘূৰাই পেলাই এই পানীখিনি টয়লেটৰ কমোডৰ ভিতৰত ফ্লাশ কৰি দিব আপুনি আপোনাৰ যিমান ধাৰ ঋণ শত্ৰু প্ৰবলেম গোটেইখিনি উইদিন 21 ডেজ খতম হৈ যাব এইটো মোৰ গ্যাৰান্টি এইটো আপোনাৰ বহুত মাৰাত্মক মানে ৰাহু বান বুলি কওঁ আমি সেইটো নীল লৈ পেলাই ব্যৱহাৰ কৰা হয় কাৰণ ৰাহুৰ কালাৰটো হ'ল নীলা সো সেই কাৰণে আপোনাৰ ৰাহুক হেতু ডিপ্লাই কৰিব পৰা যায় নেগেটিভিটিটো ৱাৰ্ড অফ হৈ যায় 7 বাৰ এন্টি ক্লকৱাইজ মূৰৰ এফালে ডিপ্লাই আৰু এটা বস্তু ইম্পৰ্টেন্ট বাথৰুমটো বা ওয়াশৰুমটো মানুহৰ কেতিয়াও নৰ্থ ইষ্ট ডাইৰেকশনত হ'ব নালাগে নৰ্থ ইষ্টটো হ'ল ঈশান কোণ য'ত ভগৱান বিৰাজমান থাকে তাত যদি আপুনি বাথৰুম কৰি দিয়ে অফ কোৰ্স নেগেটিভিটি আপোনাৰ জীৱনত আহিবই সো বাথৰুমটো সেই কাৰণে সদায় নৰ্থ ইষ্টত কৰিব নাপায় আচলতে সো নৰ্থ ইষ্ট পিওর জায়গা হয় তাত ঈশান কোণ মানে তাত মানে পূজা ঘৰটো হেতা বেডৰুমটো তেনেকুৱা হ'ব লাগে এইবিলাক বস্তু যত পজিটিভ কামবিলাক আমি কৰো সাধনা আমি কৰো মেডিটেশন আমি কৰো পূজা আমি কৰো ইট শুড বি ইন দা নৰ্থ ইষ্ট ডাইৰেকশন হয় এক সঁচাকে খুব সুন্দৰ ভাল লাগিছে কথা পাতি এতিয়া আপুনি যেহেতু এপিএসসিৰ আপোনালোকৰ এখন আইএস একাডেমি যেহেতু আছে গতিকে সেই কাৰণেও তাৰ পৰাও আপোনাৰ পৰা কেটামান টিপস বিচাৰিছো আমাৰ যিসকল ষ্টুডেন্ট আছে তেওঁলোকে কেনেকে এপিএসসি ক্লিয়াৰ কৰিবলৈ কেনেকে তেওঁলোকে পঢ়িব আৰু কেনেকুৱা ধৰণে আগবাঢ়িব হেতুৰ বিষয়ে অকমান জানিব বৰঠাকুৰ আইএস একাডেমিখন মোৰ মায়ে চাই মানে তাতে মই পঢ়াও হয় অনাৰেৰি পঢ়াও কেতিয়াবা এতিয়া মই চাগে আৰু অলপ পঢ়াম আৰু ষ্টাৰ্ট কৰিম পঢ়োৱাটো তাতে উপায় বুলি ক'লে ষ্টুডেন্টস বিলাক আহিব পাৰে মোৰ ওচৰত মইতো পঢ়াওই তেওঁলোকে মোক জানে আৰু প্লাস মই হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰ এথিক্স ইকনমিক্স এইকেইটা সাবজেক্ট পঢ়াও এপিএসসি আৰু ইউপিএসসি কাৰণে আৰু বাকি ষ্টুডেন্ট বিলাক ইনভলভ হলে মোৰ লগত কি উপায় কৰিব লাগে কি নাই তেওঁলোকক মই কৈ দিম আৰু বৰণ্য আচলতে এটা কথা জানিবলৈ বিচাৰিছো আৰু মোৰ কিন্তু প্ৰথম এইটো এপিসোড স্পিৰিচুৱেলিজিমৰ ওপৰত গতিকে কথা হ'ল কি মানে প্ৰথম এইটো এপিসোড আৰু দ্বিতীয়তে কেতিয়াও মানে এনেকুৱা ধৰণৰ মানে এতিয়া খুব কন্ট্ৰভাৰ্সি হৈ থাকে মানে ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ এইবোৰ লৈ পেলাই বহুত কন্ট্ৰভাৰ্সি সো সেই কাৰণে মানে মই জানিব বিচাৰিছো যে যেনেকে ভগৱান আছে আৰু আমি পূজা কৰাৰ বিধিবিলাকতো তাতো এটা সাইন্টিফিক কথা আছে নহয় জানো আৰু দ্বিতীয়তে এই ভূত যে আছে নে নাই এটুটো এটা সাইন্টিফিক্যালি আপুনি যদি অকমান
জনায় আছেনে নাই ভূত নাই অফক'ৰ্ছ আছে বিকজ তাৰ কাৰণ আছে কিয় কাৰণ তাৰ কাৰণ আছে কাৰণটো হ'ল পজিটিভ বস্তু থাকিলে নিগেটিভ বস্তু থাকিবই হয় কাউণ্টাৰ পাৰ্ট থাকিবই সদায় হয় কিন্তু এই বস্তুটো যোনটো আপোনাৰ আমি ভূত বুলি কওঁ বা আমি বেতাল বুলি কওঁ পিশাচ বুলি কওঁ এইবিলাক হ'ল এটা নিগেটিভ এনাৰ্জি হয় এইটো হ'ল এনেকুৱা দেখাত এনেকুৱা মানুহৰ নিচিনা বস্তু নহয় এইটো এটা নিগেটিভ এনাৰ্জি হয় সেইটো আৰু এইটো অফক'ৰ্ছ নিগেটিভ এনাৰ্জি আপোনাক কেতিয়াবা ইনফ্লুৱেঞ্চো কৰিব পাৰে বা হাৰ্মো কৰিব পাৰে এইবিলাক যদিও চাইণ্টিফিকেলি একজেক্টলি প্ৰুভ নহয় এইবিলাক পেৰানৰ্মেল এক্সপাৰ্টছবিলাকে প্ৰুভ কৰে এইবিলাক য'ত নেকি ইউএছত আপুনি চাব আজি আমি পডকাষ্টত কথা পাতি আছোঁ আমাৰ ভগৱান হেৰিৰ কথা কিন্তু বাকী ইউএছ হওক বা বাকী বাহিৰত হওক তেওঁলোকে পেৰানৰ্মেল কথাবিলাক পাতে যে ক'ত গ'ল ক'ত এনেকুৱা স্পিৰিট দেখা পালে ক'ত কেমেৰা দি পেলাই ধৰিলে এই গোটেইখিনি বস্তু চাইণ্টিফিকেলি তেওঁলোকে কৰে চায়েন্সেও বিলিভ কৰে যে নিগেটিভ এণ্টিটি আছে পজিটিভ এণ্টিটি আছে সেইটো বস্তু বিলিভ কৰে কিন্তু এইটো বস্তু লৈ পেলাই নহয় যে ভূত কিবা এটা বস্তু আহি পেলাই মানে এইটো এটা অন্ধবিশ্বাস মানে বেছি মানুহে অন্ধবিশ্বাস কৰিব নাপায় একেবাৰে নাপায় আছে সেইটো বস্তু নিগেটিভ এনাৰ্জি আছে সকলোৱে ফিল কৰে পজিটিভ এনাৰ্জি আছে সকলোৱে ফিল কৰে কিন্তু অন্ধবিশ্বাসত আমি কেতিয়াও যাব নাপায় আগৰ দিনত যে মানুহবিলাক মানে কি কয় বাথৰুমলৈ গ'লে যে আহি পেলাই গা ধুৱে কাৰণ খুব গা ধুৱে যেইবাৰ যায় সেইবাৰে গা ধুৱে কিন্তু আজিকালি তেনেকুৱা নহয় গতিকে আজিকালি বেমাৰ আজাৰো বাঢ়িছে আৰু তেতিয়া সেইটোতো এটা চাইণ্টিফিক কথা আছে কাৰণ টয়লেটটো হৈছে এটা মানে বেয়া জেগা সেইটোৰ পৰা গা ধুই আহিলে শুদ্ধ হৈ অহা যায় তেনেকৈ কিছুমান কথা এইবিলাক ক্ষেত্ৰতো চাগে মানে মই ৰিলেট কৰি কৈছোঁ এনেকুৱা কিছুমান কথা থাকে যিটো আপুনি ক'লে পজিটিভিটিও আছে নিগেটিভিটিও আছে গতিকে এই বস্তুবোৰ আচলতে থাকিবই সেইটো একদম ৰাইট কথা কৈছে হয়তো আমি প্ৰুভ কৰিব নোৱাৰো আমি ঈশ্বৰ আছে বুলি আপুনি প্ৰুভ কৰি আপুনি যদি মোক কয় এই বস্তুটোৱে ৰামকৃষ্ণ পৰমহংসক স্বামী বিবেকানন্দই সুধিছিলে যদি বিবেকানন্দ প্ৰথমতে ৰামকৃষ্ণৰ ওচৰত গৈছিলে তেতিয়া ৰামকৃষ্ণই কৈছে কি যে মই কালিক দেখা পাওঁ সদায় বিবেকানন্দ প্ৰথমতে নাস্তিক আছিলে বিবেকানন্দই কৈছে কি যদি কালিক আপুনি দেখা পায় তেনেহ'লে কালিক মোক দেখাই দিয়ক তেতিয়া ৰামকৃষ্ণ পৰমহংসই কৈছিলে কি যে তুমি 3বাৰ মন্দিৰটোৰ ওচৰলৈকে যোৱা তাত মাক গৈ পেলাই এবাৰ চাই আহা বিবেকানন্দই ৰামকৃষ্ণক লগ কৰি পেলাই দেৱীৰ ওচৰত গ'ল দেৱীক চাই পেলাই তেওঁ হতবাক হৈ পেলাই মুখেৰে মাতিব নোৱাৰিলে 3বাৰে গৈ কিবা বিচাৰিবৰ কাৰণে যায় হতবাক হৈ একো ক'বই নোৱাৰে একোৱে ক'ব নোৱাৰিলে তেওঁ হি ফেল্ট দ্য এনাৰ্জি অফ কালি আৰু ভগৱান আছেনে নাই ভূত প্ৰেত আছেনে নাই যাৰ লগত এইবিলাক ঘটনা ঘটে কেতিয়াবা দে আৰ পাৰফেক্ট উদাহৰণ যদি আপুনি সাধনাত থাকে ভগৱান আপোনাক দেখা দিবই আপোনাক ঈশ্বৰে দেখা দিবই এইবিলাক হ'ল এটা বেলেগ চেপ্টাৰ এটা স্পিৰিচুৱেল লাইনত এটা বেলেগ চেপ্টাৰ কিন্তু মানুহখিনিয়ে তাকে মই সকলোকে কৈছোঁ যাতে অন্ধবিশ্বাস ধৰণৰ কথা যাতে সমাজত নিবিয়াব পায় সেইটো কৰিলে মানে কি হয় চব সমাজখন এটা ডিষ্টৰ্ট হৈ যায় মানে আচলতে যিটো মানে এটা গতিত চলি থাকে সেইটোৰ পৰা অলপ আঁতৰি যোৱা যায় প্ৰেক্টিকেলি আচলতে যাব লাগে কথাবিলাক আৰু খুব ভাল লাগিছে আৰু কথা পাতিবলৈ মন থাকিলে আৰু নিশ্চয় আকৌ কেতিয়াবাকে আহিম বিভিন্ন ধৰণৰ কথা পাতিম আৰু আপুনি ইমান আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনত ইমান এটা সময় উলিয়াই পেলাই আমাৰ অনুষ্ঠানলৈ আহিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল দৰ্শকসকল আজিৰ এই অনুষ্ঠানটো আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো গতিকে দৰ্শকসকল আকৌ এবাৰ আপোনালোকলৈ শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা জনালোঁ আৰু লগতে আপোনালোকৰ যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত বহুত ধন্যবাদ